নমস্কাৰ আপোনালোকৰ মাজত আজি মই খেলি মেলি আৰু মোৰ লগত আছে খুদাৰাম। ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ মাজত। চৰকাৰে নতুন SOP গ্ৰহণ কৰিছে। দিনত এবাৰকৈ হাগিব পাৰিব আৰু ৰাতি 10টাৰ পিছত আপোনালোকে হাগিব নোৱাৰিব। আৰু এটা বিগ ব্ৰেকিং নিউজ আপোনালোকৰ মাজত দিব ওলাইছোঁ। যি চুৰ কৰে মাঘৰ বিহুত সেয়া আপোনালোকে 7টা বজাতে কাম সমাপ্ত কৰিব লাগিব। আৰু এয়াই নহয়, মাস্ক পৰিধান কৰি চুৰ কৰিব লাগিব। এবাৰ আপোনালোকক জনাব পৰা আমি নিশ্চিতভাৱে সুখী হৈছোঁ, হয়নে? আৰু আমি আপোনালোকক এনেকুৱা বহুত ধৰণৰ খবৰ দি ৰাখিম। এক ব্ৰেকিং নিউজ দিব ওলাইছোঁ আপোনালোকক। এয়া চাওক, মাঘৰ বিহুৰ আয়োজন চলি আছে। এয়া আৰু ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব ওলাইছোঁ। মাঘৰ বিহুৰ আয়োজনত এয়া পিঠা চাওক, কাৰোবাৰ পিঠা হৈছে কুকিজ বিস্কুটৰ নিচিনা, কাৰোবাৰ পিঠা হৈছে মেৰি বিস্কুটৰ নিচিনা। এয়া চাওক আপোনালোকক দেখাই আছোঁ মাঘৰ বিহুৰ আয়োজন। আৰু আপোনালোকক আমি আৰু ব্ৰেকিং নিউজ দেখাইছোঁ। আমাৰ মাজত আৰু এটি ব্ৰেকিং নিউজ আহি পৰিছে। এটা লাড়ুৰ কাৰণে 2জন ব্যক্তিৰ মৃত্যু, কাজিয়া লাগি 2জন ব্যক্তিৰ মৃত্যু। এয়া আপোনালোকক পুনৰবাৰ আকৌ জনাইছোঁ, এটা লাড়ুৰ বাবে 2জন ব্যক্তিৰ মৃত্যু। ব্ৰেকিং নিউজ এয়া। আৰু এটা ব্ৰেকিং নিউজ দিব ওলাইছোঁ আপোনালোকক। আমাৰ মাজত আৰু বহুতো এনেকুৱা কাৰ্য আহি পৰিছে। আপোনালোকক এতিয়া আৰু ব্ৰেকিং নিউজ দিব ওলাইছোঁ। আমাৰ কালু দিল্লীত গেছি ন, দিল্লীত গেছি। হেল্ল' কালু, আপোনালোক দেখাই আছোঁ, চাই লওক। হেল্ল', হয়, তাত কি হৈছে আপোনালোকৰ ৰাইজক সকলো আমাৰ দৰ্শকক দেখাই দিয়ক। সকলোৱে আমাৰ অসমবাসীও দিল্লী, যিহেতু দিল্লীত এইবাৰ दिल्ली में कौन सा भोगाली बिहू पालता है, यहाँ पर खास बिहू पालता है। और ব্ৰেকিং নিউজ আহিব আছে। গলটো শুকিয়াই গৈছে, পানীৰ বটলটো দিছোন। নাই মই গুটুমাই কৰিলো কালি কিবা তুই গেলি দি দেৰ উপায় নাই, তুই ভিউ দিব লাগব আৰু নকনা দি তই কি ঘৰত পানী চানী খাই নাখালি কি? খাই দিলো আৰু অলপ পিয়া লাগে। ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ মাজত। আই নাই ব্ৰেকিং নিউজ নাই নাই দে ততে চালো। নমস্কাৰ, এতিয়া বিৰতি লৈছো আমি। লাড়ু বনাইছি, লাড়ু বেলেগ লাড়ু, বেলেগ হয় না কি লাড়ু? এইটো পকা লাড়ু, এইটো গুড় মিঠে দি বনাইছি। গুড় মিঠে খাই যাব পাৰিম নে? তক মাইছে কি পাইছে চাও মা। দেখিছা বেলেগ গুড় মিঠে দি বনাইছি। গুড় মিঠে বা খাই ভাল লাগি হে। দাঁত বেজবে দেখেছি কামান পাই গুড় মিঠে ৰাইজকো কৈছো গুড় মিঠে ব্যৱহাৰ কৰা আৰু লাড়ু কৰি তোলক মজবুত লাড়ু। কি দাঁত ভাঙি যাব? দাঁত ভাঙি যাব, কিন্তু লাড়ু ভাঙি নাযায়। আৰু বিহুৰ আনন্দ উপভোগ কৰক। তই খাবি লাড়ু খাবি নাখাবি কি? দাঁত ভাঙি যাব নমস্কাৰ, বিৰতিৰ পিছত আকৌ ঘূৰি আহিছোঁ আপোনালোকৰ মাজত। ব্ৰেকিং নিউজ আপোনালোকক এটা দিব ওলাইছোঁ। ব্ৰেকিং নিউজ, মাঘৰ বিহুত খুৰা কম কৰক। বছ আমি দিনছিলো এইটো পুৰা কিয় কৈ মৰলি ইতাতে ইটো খাম খাম। আমি তোক বেলেগ কথা ৰাইজে সচেতন হৈ থাকক। ব্ৰেকিং নিউজ এয়া আপোনালোকৰ বাবে। কিয় কৈ মৰা ৰাইজ আছে বন্ধ লাগব। কেমেৰা বন্ধ কৰ। ই মাৰিয়ে ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ মাজত। ৰমেশ ঘৈণীয়েক আকৌ উভতি আহিছে। আৰু এটা সুখৰ খবৰ যে যোনটো ল'ৰা লৈ পলাই গৈছে, ল'ৰা নহয় যোনটো বুঢ়া লৈ পলাই গৈছে, তেওঁ বিখ্যাত চাদা বেপাৰী, যাৰ নামে পৰিচয় বান্দৰ চাদা। ভুল কৈছো নেকি? নাই বান্দৰ চাদা। ব্ৰেকিং নিউজ, বৰ দুখৰ খবৰ আপোনালোকক দিব ওলাইছোঁ। বৰ দুখন নিউজ। কালি মই 3 মাহ খালো। বিহুত কাপোৰ দিবা নোৱাৰি কিবাকে চোৱা আজি বাতৰি কৰিবা। কঁকালৰ বিষ কমাই নাই, বৰ বেয়া লাগিছে। ব্ৰেকিং নিউজ, কালি মই 3 মাহ খালো, কঁকালৰ বিষ কমাই নাই, আজি কিবাকে আহিছো আপোনালোকৰ মাজত। নৰি আৰু ব্ৰেকিং নিউজ আপোনালোকক দিব ওলাইছোঁ। গোটেই মোটা লাগিছে টানকে। মোটা লাগিলে এইবাৰ ধৰি আছো
দে এটা বিৰতি লৈছো আপোনালোকৰ মাজৰ পৰা আকৌ বিৰতি লৈছো আকৌ ঘূৰি আহিম নমস্কাৰ দাদা মুঠিয়া আলুটি কিবাকে হে গোটাইটা মালিক কৰিব লাগিব না হৈ যাব ভাল হ'ব তোৰ মা কি চাই আছে এইটো চৰি আলু নতুন লাগা কি আনলি তই এইটো কি আনলি কৰোণা আজি ৰিক্সা নাই কৰোণা কৰোণা আহিল চৰাই লগত কি কানেকশ্যন আমি ৰাতি নুঠো আৰু ৰাতি নুঠা এইটো দে হৈ যাব আৰু মানে কামটো বস্তু ভাল তোমাৰ চাকা তোৰ নুকুলব নেকি গোটেই খুলিব Yes, bato manu bele ka. Ani pan kong ka. Hey, raja koi di. Koi di na? Koi di. Itu line no. Koi di. Amna loka ko koisu e omicron koma. Apuna loka ব্যবহার করা কে line no. Soria. Aru corona pora. Muk corona pora. Basi rakho. E ব্যবহার করবি সবে। তুই টানবি। আমি কে টাকা লইছি? এ নাই 10 টাকা লইছি। বুঝা। এই বাইরে আছে না? যা। পুনৰ ঘূৰি আহিছো বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ এক ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ মাজত এখনত চাই দুখন পিঠা খাব নোৱাৰি নতুন এছপি বিগ ব্ৰেকিং নিউজ এয়া নতুন এছপি জাৰি কৰিছে অসম চৰকাৰ নতুন এছপি জাৰি কৰিছে এখনত চাই দুখন পিঠা খাব নোৱাৰিব কাৰণ হাগাল গলে কোনে ৰিক্স ল'ব হয়নে নাই কোনে ৰিক্স ল'ব এয়া বিগ ব্ৰেকিং নিউজ নতুন এছপি জাৰি কৰিছে মাঘৰ বিহুত এখনত দুখন পিঠা খাব নোৱাৰিব এয়া বিগ ব্ৰেকিং নিউজ নৰি চিল্কা গেছি নেকি চাবে নাই ৰ বাছলা আনতাছে দেখোন তো বাচ্চা র মুখ কবা আছে ব্রেকিং নিউজ আই পড়ছে এক ব্রেকিং নিউজ উনে হেটা আনলা না দ ये कैमरा उने होছে ये যা বলি স্যার মেলবা নড়ে তি যে শালা ও স্টুডিও খেতে দিছি এখন মান গুতেই গেল এ তো কমা পারা না এন্তে আছি বলি তোর চলি ওই হসি মোর জুনিয়র ইটো এই বলিং কোন কি করতে রে তো এনে সিকিউরিটি রাখছ নাকি চলি দি আহিল খবর না খাই চাল্লা মজা হয় কালিও মুক্তি দি মাসে তো কর আর কি মুমা খাতাবে ফুল কানতে হইবা লাগবো তো হাতপেন পিন্ধিছা এই বুড়বক ক্যামেরাত আকিন কি লাগে তল হিন্দি নাঙ্গে নহয় এই বলে হাতপেন পিন্ধি আহে নেকি এখন যা দে দাদা এই কি গেলে মই অলপ পৰত এক ব্ৰেকিং নিউজ এই নহয় দুটা ব্ৰেকিং নিউজ নাই নৰো নাই সমাপ্ত কৰি নমস্কাৰ দাদা বাইদেউসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু সকলোকে অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আমাৰ বিডি কমেডি চেনেলৰ পৰা ধন্যবাদ